Good morning and welcome back to my YouTube channel. So, আজি ব্লগটো আৰম্ভ কৰি আছো এম্বুলেন্সৰ ভিতৰৰ পৰা। তো আজি মানে আমি লখিমপুৰ যাবলৈ ওলাইছো। লখিমপুৰ মানে এজন পেশেন্ট হস্পিটেলৰ পৰা ৰিলিজ হ'ল। এতিয়া মানে ঘৰত যাব। তো এইটো ভালে লাগি আছে ব্লগটো কৰি। বেলেগ দিনাটো মানে বেয়া পেশেন্ট লৈ যাও আমি। তো আজি মানে ৰিলিজ দিয়া পেশেন্ট ঘৰত লৈ যাম। ভাল আৰু। তো বলক আগত দেখাই আছো আপোনালোকক লখিমপুৰৰ মানে বহুত দিন আগত গৈছিল লখিমপুৰ মানে লখিমপুৰ বহুত আগত গৈছিলো বহুত দিন ধৰি যোৱা নাই তো ভালো লাগি আছে নতুন এটা ঠাইলৈ আকৌ এক্সপ্লোৰ কৰিব যাম তো ৰাস্তাত যি দেখিবলৈ পাও আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু লগতে বাকি যি চাম মানে দেখাবলৈ চেষ্টা কৰিম আৰু গুৱাহাটীৰ বানপানীও দেখাই আছো আপোনালোকক ৰাতিপুৱা 9:30 বাজে এতিয়া বেলতলা বজাৰত আছো বৰ্তমান বজাৰৰ অৱস্থা মানে বৰষুণ পৰি আছে তথাপি মানুহৰ মানে পেটৰ কাৰণে তো কাম কৰিবই লাগে এয়া চাওক মানে বৰষুণ পৰি আছে পানী হৈ আছে এইবোৰ মানে ইয়াতৰ লগত পাত্তা নাপায় যেহেতু পেটৰ কথা আহি যায় পৰিয়ালৰ কথা আহি যায় সেইটো কাৰণে তো কাম কৰিবই লাগিব তথাপি ভাল লাগে ৰাতিপুৱা আহি এইফালে সবজি নতুন ধৰণৰ ফ্ৰেছ সবজি পোৱা যায় তো আপোনালোকে বজাৰ কৰিম বুলি ভাবিলে ৰাতিপুৱা আহি যাব এইফালে মানে কি হয় দাম বেছি কয় মানে আপুনি বাৰ্গেনিঙত জিকিব লাগিব আৰু দাম বহুত বেছি কয় বেলেগত মানে 50 रुपीस হ'লে ইয়াত 80 रुपीस 90 रुपीस তেনেকুৱা হয় মানে ডিফাৰেন্স বহুত আহি যায় মাটি কঁঠাল বিকি আছে এইফালে আম কঁঠাল ভাল লাগে কিন্তু এনেকুৱা ৰাতিপুৱা চাই কেনে এইফালে চাওক চব ফলৰ দোকান এইফালে বৰ্তমান আমি জয়নগৰ চাৰিআলি আহি পালোঁ ইয়াৰ পৰা আমি 6 মাইল হৈ আৰামছে গুচি যাম তো বলক আমাৰ লগত গৈ থাকোঁ আমিও গৈ থাকোঁ আপোনালোকৰ লগত লৈ গৈ থাকোঁ আমি চাওক গুৱাহাটীৰ বানপানী আজিতো তথাপি পানী অলপ কম চাই আছোঁ সিদিনা বহুত বেয়া অৱস্থা হৈছিলে এটা ক্লিপ আছে মোৰ ওচৰত মই আপোনাৰ লগত শ্বেয়াৰ কৰিম বাৰু ভাবিছোঁ বৰষুণৰ দিনত গুৱাহাটীত মানে বোট ছাৰ্ভিচ এটা খুলিম তো আপোনালোকে যদি ছাপোৰ্ট কৰিব বিচাৰে ছাপোৰ্ট কৰিব আৰু যদি ভাবে যে ইনভেষ্ট কৰিব মোৰ লগত ইনভেষ্টও কৰিব পাৰে তো মানে গুৱাহাটীটো মানে এইটো কি ক'ম আৰু বৰষুণৰ টাইমত বেয়া ইনকামৰ চ'ৰ্চ আমি ধন্যবাদ আৰু এইটো চব কুঁৱলী পৰি আছে বাৰু
আৰু ভিডিঅ' ক্লিপ এটা লৈছোঁ আপোনালোকক দেখাম গুৱাহাটীত কেনেকুৱা পানী হৈ আছে বৰ্তমান। ইয়াতকৈ বেছিয়ে পানী হ'ল, পানীটো বহুত কমিল এতিয়া। ৰাতিপুৱাৰ পৰা তাৰ মাজত মানে ভিডিঅ'টো কৰিব পৰা নাছিলোঁ, সেই টাইমটোত বহুত পানী আছিল। যিয়ে নহওক এতিয়া মানে পানী হ'ব নালাগে, পানী কমিব লাগে, কিয়নো পানী হ'লে বহুতো প্ৰব্লেম হয়। আৰু এইফালে চাওক কিমান কুঁৱলী পৰিছে, বা কিমান ঠাণ্ডা পৰিছে আৰু পানী চাওক। বৰ্তমান আছোঁ মৰাণ। যোৱাকালি আমি এম্বুলেঞ্চৰ পৰা আৰম্ভ কৰিছিলোঁ ঠিকেই, কিন্তু ৰাস্তাত আৰু দেখুওৱা হোৱা নাই আপোনালোকক। মৰাণ মানে এটা আমাৰ ইয়াত ষ্টেচন টাইপ আছে, তো বৰ্তমান ইয়াতে আছোঁ। তো কি হ'ল, যোৱাকালি লখিমপুৰ পেচেণ্টজন ড্ৰপ কৰি কিনে আমি ৰাতি বগীবিল দলং হৈ তাৰপিছত মানে ডিব্ৰুগড় আহিলোঁ। তো আহোঁতে আমাৰ ৰাতি 3টা বাজিছে। তো টোপনিটো লালকাল আছিলোঁ, সেইটো কাৰণে আৰু ভিডিঅ' নকৰিলোঁ। তো আজি ৰাতিপুৱা হ'ল ইয়াতে ৰাতিটো কাটিল আমাৰ। তো ভালে কুশলে ৰাতিটো কাটিল। ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি এতিয়া আকৌ আমি গুৱাহাটী অভিমুখে ওলাম। তো ব'লক আগুৱাই গৈ থাকোঁ। আৰু আগৰ মানে গুৱাহাটী ফালে যোৱাৰ আগত আপোনালোকক অলপ মানে নেচাৰেল যোনটো চিনাৰী আছে, চিনাৰী দেখাওঁ। ইয়াত মানে ডাৱৰীয়া বতৰ হৈ আছে, ঘূৰি বৰষুণো পৰি আছে। মোৰ পাছফালে এইবোৰ চাব পাৰি আছে আপোনালোকে, চাহপাত বাগান আছে। চবেই প্ৰায় এইফালে চবৰে চাহপাত বাগান আছে। আৰু এইফালে চাওক কিমান ধুনীয়া এটা পৰিৱেশ, বৰষুণ হৈ আছে, ডাৱৰীয়া বতৰ। তো সেইটোৱে ঠিক আছে। তো ব'লক এতিয়া আগুৱাই গৈ থাকোঁ আমি। সৰু ক্লিপ এটা বনাইছোঁ, মানে ভাল নালাগে এনেকুৱা ক্লিপ বনাওঁতে। তো চাব পাৰিব, মই ক্লিপটো দেখাম। বুঢ়া মানুহ এজন মানে খোজকাঢ়ি আহি আছিল, ভালদৰে খোজো কাঢ়িব পৰা নাই। তো মই সুধিলোঁ যে ক'ত যাব বুলি। তো মানে ফাৰ্ষ্ট মোকে ৰখাইছে, যে মানে আগত দোকান আছে নেকি বুলি সুধি কেনে মোক ৰখাইছে। তো মই সুধিলোঁ যে কিহৰ কাৰণে, দোকান কিয় লাগে আপোনাক। তাৰপিছত কৈ আছে যে মানে কিবা খাব বোলে। তো মই সুধিলোঁ যে কি খাব, কয় বিস্কুট। তাৰপিছত মই নিজাকৈ সুধিলোঁ যে চিৰা খাব নেকি। তো ক'লে যে অঁ খাব। তাৰপিছত মই কি কৰিলোঁ, চিৰা আৰু বিস্কুট বিচাৰিবৰ কাৰণে দোকানত গ'লোঁ, কিন্তু আনফৰ্চুনেটলি চিৰা নাপালোঁ, কিন্তু বিস্কুট বিচাৰি পালোঁ। সেইটো কাৰণে মেৰিগ'ল্ড 2টা আৰু পানী বটল এটা আনি দিছোঁ মানুহজনক। তথাপি মানে আৰু যদি কিবা হেল্প কৰিব পাৰিলোঁ হয় ভাল লাগিলে হয়। তো সেইটো কৰি যিয়ে হওক, যিমান কৰিব পাৰিছোঁ ভাল লাগিছে আৰু নিজৰ মনটো। ৰাতিপুৱা এনেকুৱা হেল্প কৰিব পাৰিলে নিজৰো ভাল লাগে। গৈ কিনে আৰু এটা ক্লিপ লৈছোঁ সৰুকৈ, তাত কথা পাতিব পৰা নাই যিহেতু ভয়ো লাগে। সৰু হাতী পোৱালি এটা গা ধুৱাই আছিলে। তো সৰুকৈ ক্লিপ এটা বনাইছোঁ, সেইটো চাবলৈ মানে চাব আপোনালোকে। এতিয়া আহিছোঁ নলতলি বুলি এটা জেগা আছে, এইফালে আহিছোঁ। মোৰ লগৰ এজনৰ ফাৰ্ম আছে, তো লোকেল চিকেনৰ ফাৰ্ম ইয়াত। তো আপোনালোকৰ যদি খাব বিচাৰে মোক কণ্টেক্ট কৰিব, মই কণ্টেক্ট কৰাই দিম। এইটো চাওক পুৰা দৌৰি আছে ভিতৰত, ঢেৰ ইয়াত। এক্সপ্ল'ৰ দেখাব আপোনালোকক, বলক। এয়া চাবলৈ গৈছে আপোনালোক। কাঢ়ি দিওঁ নহ'লে উপাই যাব পাৰে। মাৰি দিলোঁ, সেইবুলি চব ঢেৰ আছে। চাইজ হ'ল মোটামুটি 800 গ্ৰাম ৱেইট হৈছে, খাব পৰা হৈছে আৰু।
পূৰা তন্দুৰ হ'ব আৰু ভালকৈ বঢ়িয়া। আৰু আজিকালি মানে চবত ব্ৰইলাৰ চিকেন আৰু চিকেন কমেই পোৱা যায়। চবে মানে ব্ৰইলাৰ চিকেনৰ ওপৰত মানে বেছি মনটো দি আছে। মানে ব্ৰইলাৰ চিকেন খাব নালাগে, বেয়া হয় বুলি শুনা পাইছোঁ, মই নাজানো, মইতো খাওঁ। এতিয়া ব্ৰইলাৰ চিকেন খালে সঁচাই বেয়া হয় নে সেইটো মই মানে ভালকৈ ক'ব পৰা নাই। কিন্তু এনেকৈ যদি মানে আমাৰ ইউথ আছে, ক'বলৈ গ'লে মানে কৰ্মসংস্থাপন বহুতৰে কম, তো চবে যদি ঘৰত এনেকুৱা কৰিব পাৰে চবৰে ভাল আৰু নিজে কিবা এটা মানে মাহিলী আহিব মাহিলী নাহে, তথাপি ধৰক 2 মাহত বা 45 ডেজৰ পিছত আহে। আৰু লোকেল চিকেনটো বাঢ়োতে অলপ টাইম লাগে, তো সেই অকণমান টাইম ধৈৰ্য ধৰি কেনে পোৱাতকৈ 40 দিন হ'ল বোলে, তো 40 দিনত যদি 700 গ্ৰাম হৈছে তো আৰু বেছি হ'ব, 2 মাহততো আৰু বেছি হ'ব, প্ৰায় 1 কেজি হৈ যাব। সেইটোৱে আৰু আপুনি মান্থলি হয়তো মানে ইনকামটো পাব নাপায়, কিন্তু 2 মাহৰ মূৰে এটা ভাল ইনকাম আহিব ন আপোনাৰ। তো সেইটোৱে, কষ্ট কৰিলে চবতে আছে। খালি যে আমি মানে প্ৰাইভেট হওক বা গভৰ্ণমেণ্ট চাকৰি আশাত বহি থাকোঁ, সেইটো নহয়, মানে নিজাকেও কিবা এটা কৰি থাকিব লাগে। সেইটোৱে আৰু আমাৰ গাঁৱৰ ফালে মানে কি হয়, মানুহৰ মাটি আছে ঢেৰ, গাঁও বুলি নহয় মানে চহৰততো তেনেকুৱা মাটি নাই, গাঁৱতে এইবোৰ আছে। তো মাটি আছে ঢেৰ, কিন্তু মানে কৰিবলৈ মানুহে বুদ্ধি বিচাৰি নাপায়। তো এনেকুৱা কাম কৰি থাকিব লাগে। আমাৰ যোনটো ইয়থ আছে 21-ৰ পৰা 24 মানে আফটাৰ গ্ৰেজুৱেশ্যন, বহুতে ভাবে যে কি কৰিম। তো সেইটোৱে আৰু কিবা নহয় কিবা এটাত লাগি থাকিব লাগে। সেইটোৱে আৰু তো অলপ মই কথা পাতোঁ আপোনালোকৰ লগত, আগত লগ পাই আছোঁ। এতিয়া মানে ঘৰলৈ গৈ আছোঁ। ঘৰলৈ যোৱাৰ পথত মানে এটা সৰু মানে এনেকুৱা ৰাস্তাত ৰখি ভাল লাগে, দুয়োকাষে পানী। আমাৰ এইফালে পানী হয়, তথাপি মানে ইমান এফেক্ট নহয়, হ'লেও হয় মানে। তো এতিয়া ঘৰলৈ যাওঁতে মানে এটা ৰাস্তা পাইছোঁ, তো ইয়াত মোৰ বাসন্তী 3.0 মানে আপোনালোকক দেখাই দিওঁ এবাৰ। এইটো মোৰ বাসন্তী 3.0। এবাৰ চেঞ্জ নহয়, এইটো থাকিব, কিন্তু নতুন আৰু এটা কিবা এটা প্লেনিং কৰি আছোঁ। তো প্লেনিং যিহেতু কৰি আছোঁ, প্লেনিং কৰিলেও মানে এইবাৰ কিবা এটা মানে স্কুটি আৰু নলওঁ। স্কুটি ফাৰ্ষ্ট লৈছিলোঁ, স্কুটি আৰু নলওঁ। কিন্তু নেক্সট যোনটো হ'ব বাসন্তী 4 হ'ব লাগে, কিন্তু এইটো মই বাসন্তী নাম নাৰাখোঁ, কিয়নো বাসন্তী বহুতে নাম ৰাখিলে তো মানে কমন হৈ গ'ল লাইক। তো সেইটো কাৰণে মানে কিবা নতুন এটা নাম ভাবিছোঁ, সেইটো ৰাখিম বুলি ভাবিছোঁ। তো সেইটোৱে চাওঁ। তো এতিয়া বহুত দেৰিও হ'ল, বৰষুণো পৰি আছে ঘূৰি এতিয়া ঘৰলৈ যাওঁ আৰু। তো আজিৰ ব্লগটো ইয়াতে সামৰিছোঁ। তো আপোনালোকে আশা কৰিছোঁ আপোনালোকে ভাল পাব চাই। নতুনত্ব কিবা দেখাব পৰা নাই, তথাপি চেষ্টা কৰিছোঁ কিবা এটা দেখাবৰ কাৰণে। আৰু ধৰক এই ফাৰ্ম যোনটো দেখাইছোঁ, চিকেনৰ ফাৰ্ম, তো আপোনালোকেও চেষ্টা কৰিব, যদি এনেকুৱা কৰিব পায় নিজৰ ভাল আৰু এনেকুৱা কিবা এটা নিজে কৰিব পাৰিলে। সেইটোৱে, তো এইটো কৈ মানে আজিৰ ব্লগটো ইয়াতে সামৰি আছোঁ। মোৰ ভিডিঅ'বোৰ ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব, আৰু এটা কমেণ্ট সকলোৱে কৰি দিব। ঠিক আছে, থেংক ইউ।